পুনৰ উভতি আহিছো খবৰৰ মাজলৈ। দৰঙৰ গৰুখুটি কৃষি প্ৰকল্প বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান। দৰং জিলা প্ৰশাসনে বিশাল আৰক্ষী বাহিনী লৈ চিপাঝাৰৰ গৰুখুটিত চলালে উচ্ছেদ অভিযান। গৰুখুটিৰ ধলপুৰৰ ৭৭,৪২০ বিঘা মাটিত কৃষি বিপ্লৱ গঢ়ি তুলিবলৈ অসম চৰকাৰে কেবিনেটত লৈছিল সিদ্ধান্ত। এই গৰুখুটি ধলপুৰৰ বেদখলীকৃত ভূমিসমূহত প্ৰশাসনে উচ্ছেদ কৰে। 10টা জোনত ভাগ কৰি উচ্ছেদ চলাইছিল প্ৰশাসনে। ডিসি স্যার বা সকলবিলাক আমাৰ চলি আছে আৰু এনেকৈ আমাৰ 6টা 9টা টোটাল জোন বনাইছো আমি জোন ৱাইজ কৰি একেলগে মানে সকলোখিনিতে দেখা হৈছে মানে পেৰেলি মানে 10টা আমাৰ জোন বনা হৈছে 10টা জোনতে আমাৰ জেচিবি বা আমাৰ চাৰখন আৰু লগতে প্ৰশাসনৰ মানুহ একেলগে সোমাই গৈ যাতে কোনো গণ্ডগোল মানে ওৱান টাইম মানে এটেক হৈ গৈছে। প্ৰশাসনৰ যি 7,000 বিঘা মাটি উচ্ছেদ কৰিবৰ কাৰণে আগবাঢ়িছে আৰু ইতিমধ্যে যথেষ্টখিনি মাটি উচ্ছেদ হৈছে আৰু যিবিলাক কথা বতৰা অপপ্ৰচাৰ চলি আছিল কথা বতৰা চলি আছিল যে তেওঁলোকে কোনোবাই বাধা দিব কিবা কৰিব যে এতিয়ালৈকে কোনো ধৰণৰ বাধাৰ সন্মুখীন হোৱা নাই যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা ঘোষণা কৰিছিল গৰুখুটি প্ৰকল্পৰ কথা গৰুখুটি প্ৰকল্পত বেদখল উচ্ছেদ কৰি আমাৰ থলুৱা যুৱকসকলক সংগঠিত কৰি পেলাই কৃষি কৰ্ম কৰিবৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছিল আমাক দায়িত্ব দিছিল আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া স্থানীয় বিধায়ক পৰমা ৰাজবংশী ডাঙৰীয়া খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া বা মোৰ অধ্যক্ষতা এখন কমিটি বনাই যি দায়িত্ব অৰ্পণ কৰিছিল আমি কৃষি কৰ্ম আৰম্ভ কৰিছো ইতিমধ্যে আমাৰ 10খন সমবায় যি মাটি আছিল তাত আমি কৃষি কৰ্ম আৰম্ভ কৰিছো আজিৰ পৰা সন্দেহযুক্ত মানুহ যিখিনিয়ে বেদখল কৰি আছিল উচ্ছেদ আৰম্ভ হৈছে আজিৰ পৰা আৰু 7,000 বিঘা মাটি আমি আশা কৰিছো জিলাৰ উপায়ুক্ত ডাঙৰীয়াই জনোৱা মতে 7,000 বিঘা মাটি আজি উচ্ছেদ কৰি বেদখল মুক্ত কৰিব আৰু লগে লগে আমি কৃষি কৰ্ম আমাৰ কমিটিখনে পৰিকল্পনা কৰিছো কৃষি কৰ্ম আমি আৰম্ভ কৰিছো।